এই আজি খোলা আছে দে, বাছি লওঁ। হয়তো আজি যোৱা বাহিৰত থিয়াৰ আছে। চচ সাংকালে দৌৰ নহ'লে বুকিঙে হ'ব। চচ দৌৰ তাউৰা সাংকালে আই ৰ ঘণ্টা শিলগ পিন্ধি আহিছোঁ ঘণ্টা বাৰে উজুত খাং। মেনুখানতে কুটি আছে। ঐ মেনুখন খুজিবা লাগব বোধে খুজেক তো। ঐ দাদে মেনুখন লৈ তো পাছে কি খাবি তে? সেই তই যি খাইছ কে খাম। মই যদি গু খাং হেলাতে তই গু খাবি নাকি? নাখাং তোৰ এঙা পাপিষ্ঠ নহওঁ মই। আজি ময়ো টেকেলি বাৰে পইচা চৰ কৰি আনচং। সেই ময়ো আনচং 50 টাকা মান। তোৰ কিন্তু এই গছৰ বিৰাট বেয়াৰে আগতে কৈ লওঁ মই। বিৰাট মোৰ কপি কৰিছ তই। কি ততে কপি কৰিম ততে মই? হা চাউৰ দেখা নাই চাউৰ? একদম চাউৰে দুইটা ৰাজি সৰাম না নোহাই কৰি দিম। সৰাটো সৰাও কিনকে সৰাইছ? বাদ দেক এইগিলা বাদ দেক গিলা খাবা লাগে আৰু ঘৰত যাব লাগে আনকালে। সেই ৰ মা ফোন কৰিছোঁ। অ মা হেল্ল' অ মা ক। সেই মই আনা নাই পইচা। তই চাতো তই বিছনাৰ তলতে আছে। অ বালিচেৰ তলতে আছে বালিচেৰ তলত। অ বালিচেৰ তলতে আছে। দে খালি মোকে দোষ দিছ তই। দে থোৱাই ল নহ তই নাই থগাং। দে মেনুখন চাই এইবাৰ কি খানা আছে আগত চাই ল তো। একদম কম দামীও খাম। তোৰ মানে চিপিৰামি নাপালাব। তোৰ য'তে ত'তে চিপিৰামি। চেণ্ডেলৰ দোকানত গেলেও তই চিপিৰা কৰিছ। এবাৰ খাবা আহিছং তেও তোৰ চিপিৰা। মই নাহোঁগে আৰু তোৰ লগত মই কোনোদিন আজি লাষ্ট। সেই জাম্ভি তই বুজি নাপাইছ। হেৰিয়াৰ ল'বাৰ কাৰণে পইচা জমি আছং খানিক চিপিৰা কৰে চৰিবা লাগব। হেই দে হ'ব দে এলা কি খাইছ খাং সোনকালে খাই দে ঘৰত যাং। মা বাৰছে আছে মোকে। ঐ দাদি আ চিংগিৰা আৰু চাহ লৈ আতো দুইটা। অ আৰু পিঁয়াজ দিবি লগত। হা তই ডাঙৰ ৰেষ্টুৰেণ্টখনত আহিয়া তই চিংগিৰা আৰু চাহ খুজিবা তোৰ লাজ নালাগে? হা চিংগিৰা বদলে যদি পৰঠা আৰু চব্জি আনবা কৰিলো সেনকা তাও খানিক মান সন্মান বাচিল সেনকা মোৰ। সেই পৰঠা খাইলে গেছ হয় জাম্ভি। চিংগিৰা খাবি চিংগিৰাৰ ফাটাখিনি উলিয়া আলুও খাবি আৰু অল্প মিষ্টিৰ জল আৰু পিঁয়াজি দিয়া মাৰি মাত্ৰ কি মজা লাগে না। তোৰ লগত যে কোনগো আপি বিয়া হব না আৰু যিগো আপি বিয়া হয় সিগো আপি কমচে কম 2 দিন মানতে পাগলা হৈ যাবই। দে আৰম্ভ কৰ। এই ভোক লাগছে মোক সাংকালে খাংছ। তোৰ হাঁচা কৰি খাও ন তো তোৰ শান্তি নাই তোৰ। আৰে দিছে বাবা ভাল করে খা না লাহে ধীরে খা। হ্যাঁ চাহ দিয়া চিংগিরা ভাল করে খাবা লাগে কি ইমান দগদারি তোর কিহের? খাং দে খাং তই খা থাক মই যাং তোর লগত নাযাং মই নহলে বাটে হাতে তই লাজ দিয়ে যাবি মোক। যা মই পকেটত ভৰাং চিংগিৰা ক ময়ো যাং এইবাৰ ঘৰত যা বিন্দাস কাঁহিত লৈ খাম। ঐ দাদি ঐ পইচা কৈ এতিয়া বাকচতে থৈ গেলং হা। কয় টাকা হৈছে? 20 টাকা থৈ গেলং। ঐ মোৰ হিলগো আনবি তো মই পাহৰিছং সিহঁতে খুলে দিছং যি আনবাই পাহৰিছং তই লৈ আহিবি তো হাতে। মোক একেলগে চাৰিয়া পালাইছ ঘণ্টা নিম তোৰ হিলগো মই ঘণ্টা নিম তই নিজে লৈ যা আহিয়া।